हेलो गाइस वेलकम टू माय चैनल ऑफिस ब्लॉग আজি আন এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো বহুত মজা হ'ব কিয়নো গৈ আছোঁ kanthilangsu kanthilangsu এটা টুৰিষ্ট প্লেচ হয় আৰু জেগাটো বোলে বহুত কুল হয় বলক kanthilangsu পৰা এবাৰ ঘূৰি আহোঁ ময়ো এবাৰো যোৱা নাই আজি যাম বুলি বলক আপোনালোকক লগত লৈ যাওঁ kanthilangsu চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক এনেকৈ kanthilangsu লৈ বুলি আমাৰ যাত্ৰা আৰম্ভ হ'ল ফাইনেলি আমি কাৰ্বি আংলং সোমাম এতিয়া আৰু এই ঘৰটো যে দেখিছে এই কাৰ্বি আংলং লিখা আছে চাওক বেনাৰখনত তো এইখিনিৰ পৰা কাৰ্বি আংলং ষ্টাৰ্ট way to kanthilangsu waterfall picnic spot and ecotourism তো এইফালে দি এনেকৈ আমি ৰাইট সাইড দি আমি যাম এনেকৈ আহি পাই গ'লোহি এইটো গেট এটা দি ৰাখিছে কি হয় কি চাই লওঁ কাৰ্বি আংলং টু kanthilangsu waterfall এন্ট্ৰি গেট ক্লোজিং টাইম 4 PM 4টা বজাত বন্ধ কৰে বলকচোন কি চাই লওঁ এবাৰ টিকেট কাটিব লাগে বোলে গাড়ী নিলে 150 টকা আৰু বাইক নিলে 50 আৰু টিকেট কাটি ল'লোঁ এখন মোৰ টিকেট হয় মানে পাছ হয় তো এনেকৈ গেট খুলি দিলে আৰু আমাক যাব দিলে তো বলক চাওক এতিয়াও আছে মানুহ খানা খোৱাত এইবিলাক মানুহ চাওক বনাই আছে এতিয়া খানাটো আৰু বলক আমি ওপৰলৈ উঠি গৈ আছোঁ তাতো গাড়ী ৰাখিবৰ কাৰণে জেগা আছে বোলে আৰু আগত উঠি আহি আছোঁ ইয়াৰ পৰা আৰু আগত যাব নিদিয়ে মানে গাড়ী নিব নিদিয়ে লাহে লাহে ওপৰলৈ উঠি আহি আছোঁ আমি খোজকাঢ়ি কাঢ়ি চাওক মই কিমান মজা লাগিছে ইয়াত গাটো ধুব পাৰিলে বহুত মজা লাগিলে হয় কিন্তু দুৰ্ভাগ্য মোৰ ঘৰৰ পৰা নাহিলোঁ আপোনালোকেতো গম পাইছে বাহিৰৰ পৰা আহিব লগা হ'ল তো কাপোৰ কানি লগত একো নানিলোঁ চ' গাটো ধুব নোৱাৰোঁ বলক এনেই এবাৰ নামি পেলাই চাই যাওঁ চাওক না কিমান চাফা পানী হয় একদম তলত পাথৰটোলৈকে দেখা পায় দেখিছেনে চাওক জুম কৰি দেখাই দিছোঁ মই পুৰা পাথৰটোলৈকে দেখা পায় তো বলক আৰু আগুৱাই যাওঁ গাইজ কি ক'ম ইমান ধুনীয়া পৰিৱেশ নহয় আপোনালোকো পাৰিলে আহিব এবাৰ আহি চাই যাব এতিয়া টাইম হৈছে 3টা আৰু মোৰ হাতত আছে 1 ঘণ্টা 4টা বজাত গেট বন্ধ কৰে মানে ইয়াৰ পৰা মানুহবিলাক উলিয়াই দিয়ে আৰু
চাওক না কিমান মজা আছে, পানীখিনি পৰি আছে। নন ষ্টপ ক'ৰ পৰা পৰি আছে কোনেও নাজানে। ওপৰৰ পৰা নন ষ্টপ এনেকৈ অহৰহ পানী পৰিয়ে আছে, কেতিয়াও শেষ নহয়। চব কিমান ধুনীয়া হয়, কিমান পৰিষ্কাৰ পানীখিনি। নামি গ'লোঁ আৰু ৰখিব নোৱাৰিলোঁ আৰু। তো সেনেকৈ ইয়াতে বহি পেলাই ভিডিঅ'বিলাক বনাওঁ। আচলতে এবাৰ মোৰ ফ্ৰেণ্ডবিলাকে গা ধুই আছে। গা ধুব নোৱাৰিলোঁ কি হ'ল না, মুখখনটো ধুই ল'ব পাৰিম। টাইম হৈ গ'ল, থাকিলোঁ বহুত টাইম। এতিয়া ফাইনেলি ওলাই যাওঁ। তো এনেকৈ অলপমান এনজয় কৰিলোঁ, কৰি আহি গ'লোঁ। আৰু পাৰিলে আপোনালোকো আহিব। ব্যস্ততাৰ মাজততো সদায় থাকে, বাট এদিন আহিব, এনজয় কৰি যাব ছানডে এটাত। বহুত কুল প্লেচ হয় দিয়ক। কাৰণ মানে আপুনি এনেকৈ গম নাপাব মই ক'লে, আপুনি যেতিয়া বাহিৰৰ পৰা আহি পৰিৱেশটোৰ মাজত সোমাব তেতিয়া গম পাব বা ফিল কৰিব কিমান ঠাণ্ডা হয় পৰিৱেশটো। আৰু পানী চানীখিনিও বহুত ধুনীয়া পৰিষ্কাৰ হয় আৰু ঠাণ্ডা হয়। আৰু দেখিছে অহৰহ এনেকৈ পৰিয়ে থাকে পানী, নন ষ্টপ। ক'ৰ পৰা পৰিছে কেনেকৈ পৰিছে সেইটো গম নাপাওঁ, তেনেকৈ অবিৰামভাৱে পৰিয়ে আছে, এফালৰ পৰা বৈ গৈয়ে আছে। তো ফাইনেলি ইমানখিনিয়ে আছিলে। আৰু যেতিয়া পিকনিক খোৱাকৈ আহিম বা গা পা ধোৱাকৈ আহিম তেতিয়া ভালকৈ ভিডিঅ' বনাম। বাট আজি বাহিৰে আহিব লগা হ'ল, মোৰেই দুৰ্ভাগ্য নেকি। গা পা ধুব নাপালোঁ ইমান গৰমতো আহি। বাট গা ধুব নাপালে কি হ'ল, মুখ হাত ধুই ল'লোঁ আৰু পৰিৱেশটো পূৰা কুল না, মানুহটো পূৰা কুল হৈ গ'লোঁ। আৰু অলপমান টাইম থাকিব মন আছিলে, বাট সময়ৰ অলপমান অভাৱ। তো তাৰ পৰা আহি গ'লোঁ, এতিয়া আহি আছোঁ। তো গাড়ীত গৈ দেখিছে নাই, হাতত জোতা চোতা লৈ আহিছোঁ, কাৰণ চব পেণ্ট চেণ্ট ভৰি চৰি ভিজা ন এতিয়া। আৰু জোতা পিন্ধি দিলে চব বালি চালি সোমাই যাব। চ' জোতা হাতত লৈ আহি আছোঁ। আৰু এইফালেতো বৰ বিশেষ দেখাব লাগে একো নাই, এইফালে খালি চাওক পাহাৰ চাহাৰবিলাকেই আছে। মেইন বস্তুটোতো সেইটোৱে হয়। আৰু সেই মেইন বস্তুটোৰ পৰা মানে ৱাটাৰফলৰ পানীখিনিয়ে এইফালেদি বৈ আহি আছে। শেষত আৰু এটা কথা কওঁ, আহিলেও প্লিজ কৈছোঁ, এইবিলাক আমাৰে সম্পদ হয়। লেতেৰা নকৰিব। লেতেৰা মানে কি আৰু য'তে ত'তে প্লাষ্টিকৰ বটল বা চিপছৰ পেকেট চেকেট নেপেলাব। কাৰণ ইয়াত মই বহুত জেগাত দেখা পাইছোঁ পূৰা প্লাষ্টিকে ভৰ্তি হৈ আছে। তো এনেকৈ হ'লেতো এদিন গৈ পেলাই শেষ হৈ যাব এইবিলাক বস্তু। কাৰণ ইমান ধুনীয়া চাওক না, কিমান ধুনীয়া নেচাৰেল হয়। তো ইয়াত যদি প্লাষ্টিক পৰি থাকে তো বেয়া লাগিব অভিয়াছলি দেখি, আৰু গেলা পচা দেখিলে বেয়া লাগে। তো এইবিলাক নকৰিব। মানে এতিয়া গছ গছনি বা প্ৰাকৃতিক সম্পদসমূহ কিমান জৰুৰী হয়। গ্ল'বেল ৱাৰ্মিং বাঢ়ি গৈ আছে লাহে লাহে। তো আমিও সজাগ হোৱা দৰকাৰ। গতিকে কথাখিনি ক'লোঁ। ধুনীয়াকৈ পৰ্কৰ ষ্টিকবিলাক সজাই ৰাখিছে। তো ব'লক প্ৰথমতে লৈ লওঁ, তাৰপিছত আমি গৈ আছোঁ। আৰু যোনে যোনে চাই আছে, যদি ভাল লাগিছে ভিডিঅ'টো প্লিজ লাইক কৰি দিব, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।